স্বাগতম জনাইছোঁ আন এটি নতুন ভিডিঅ'লে। আৰু এতিয়া মই ঘূৰি আহিছোঁ চাপৰিখাটিৰ পৰা। যাম এতিয়া গোলাঘাটলৈ। ওলাই আহিছোঁৱে ঘৰৰ পৰা, দেখাই থাকিম বাৰু গৈ পাই। আহি পালোহি, আহি পোৱা সময় হ'ল অলপমান, আৰু বহুত ভাগৰ লাগিলে আহি। দুদিনমান নাথাকিলেও ঘৰ চৰবোৰ লেতেৰা হৈ থাকে, সেইবাবে কাম তেনেকৈ বহুত বেছি বাঢ়ি গ'ল। আৰু এতিয়া গধূলি হ'ল, গধূলি মানে কি ৰাতি হ'ল, আৰু এতিয়া মই বনাবলৈ যাম। ভাবিলোঁ কিনো বনাওঁ আজি, তাকে দেখাওঁ। ৰুটি খাম, ৰুটিৰ লগত খাবলৈ এটা চিম্পল চব্জি বনাম, চয়াবিনৰ চব্জি। তাকে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। ব'লক তেতিয়াহ'লে মইনো কেনেকৈ বনাওঁ দেখাওঁ আপোনালোকক। ইয়াত প্ৰথমতে মই কেৰাহী এখন উঠাই লৈছোঁ, আৰু ইয়াত অলপমান জোখমতে তেল দিছোঁ। প্ৰথমতে তেলখিনি ভালকৈ গৰম হ'বলৈ দিম। তেল গৰম হৈ আহিছে লাহেকৈ। এতিয়া ইয়াতে মই খুন্দি থোৱা অকণমান নহৰু দিছোঁ, আৰু নহৰুখিনি প্ৰথমতে তেলত ভালকৈ ভাজ খাই ল'বলৈ দিম। এয়া ভাজ খাই ল'লে এতিয়া। এইফালে মই কেপচিকাম, বিলাহী আৰু জলকীয়া আৰু পিঁয়াজ কাটি লৈছোঁ। জলকীয়াটো একদম অপশ্যনেল হয়। প্ৰথমতে মই পিঁয়াজখিনি দি ল'ম, আৰু পিঁয়াজখিনি অলপমান ফ্ৰাই হ'বলৈ দিছোঁ। তাৰপিছত কেপচিকাম দিছোঁ। এতিয়া আকৌ পুনৰবাৰ লৰাই দিছোঁ। এতিয়া মই বিলাহী আৰু জলকীয়াখিনি একেলগে দি দিম। প্ৰথমতে ভালদৰে এইখিনি তেলত মিহলি কৰি ভাজি ল'ম। অকণমান নিমখ দিছোঁ সোৱাদ অনুসৰি। অলপমান ফ্ৰাই হ'বলৈ দিছোঁ। এতিয়া মই চয়াবিন দিম। চয়াবিনখিনি মই অকণমান গৰম পানীত তিয়াই থৈছিলোঁ। প্ৰথমতে হালধি দি ল'লোঁ। এইখিনি অকণমান ভাজ খাবলৈ দিম, কিন্তু বেছিকৈ নহয়, জাষ্ট অকণমান। এতিয়া পুনৰবাৰ উঠাই লৈছোঁ। বেছি সিজিবলৈ দিয়া নাই। এতিয়া মই নিউট্ৰেলাখিনি এনেকৈ তিয়াই থোৱা নিউট্ৰেলাখিনি ইয়াতে মই পানীখিনি পৰা অকণমান চেপি পেলাই দি দিম। গৰম পানী তিয়াই থ'লে আচলতে প্ৰায় সিজি যোৱাৰ দৰে হৈ যায় নিউট্ৰেলাখিনি। কিছুমানে বইল কৰিও দিয়ে, কিন্তু বইল কৰি গ'লে বেছিকৈ সিজি যায়। এতিয়া মই এইখিনি ভালদৰে লৰাই দিম। একদম কমকৈ বনাইছোঁ, কেলৈ কি মই অকল দুজন মানুহৰ কাৰণেহে বনাইছোঁ। ইয়াতে অকণমান মছলা দিব লাগিব। এতিয়া মছলা মই বেছিকৈ ব্যৱহাৰ নকৰোঁ। জিৰা সৰু চামুচ 1 চামুচ দিছোঁ, আৰু একো দিয়া নাই। আৰু ইচ্ছা কৰিলে ইয়াত ধনিয়া গুড়ি বা ইলাচি যিকোনো দিব পাৰি, কিন্তু মই অকল জিৰাই দিলোঁ। ভালকৈ লৰাই লৈছোঁ গোটেইখিনি মিক্স আপ হোৱালৈকে, কেলৈ কি কেপচিকাম আৰু বিলাহীটো বেছিকৈ সিজি গ'লে বেয়া লাগিব। এতিয়া মই অকণমান গৰম পানী দিছোঁ। গৰম পানী দি মই এইখিনি অকণমান উতলাই দিম এতিয়া, কেলৈ কি নিউট্ৰেলাখিনিত ভালকৈ কেপচিকাম আৰু বিলাহীৰ ফ্লেভাৰটো সোমাব লাগিব। অকণমান দেৰি ঢাকি দিম। পানী আৰু অলপমান দি লৈছোঁ। অকণমান দেৰি কাৰণে ঢাকি ল'ম এতিয়া। আকৌ ৰঙাই চাইছোঁ, এয়া হৈ আহিছে। মই বেছি দেৰিও সিজোৱা নাই। আৰু ইচ্ছা কৰিলে ইয়াত চয়া চচ বা যিকোনো ধৰণৰ দিব পাৰি, কিন্তু মোৰ ওচৰত নাছিলে বাবে মই টমেট' চচকৈ অকণমান দি দিছোঁ। এইটো অপশ্যনেল হয়, এইটো জাষ্ট ফ্লেভাৰৰ কাৰণে দিছোঁ মই। খাবলৈ কিন্তু বহুত ভাল লাগে, আৰু ফ্লেভাৰটো বহুত ভাল আহে এনেকৈ বনালে। এইটো অলপমান ড্ৰাইকৈও বনাব পাৰি। ড্ৰাইকৈ বনালে ইয়াত এনেকৈ পানী দিবলৈ দৰকাৰ নাই। এয়া মোৰ হৈ গ'ল এতিয়া বনাই। এয়া মোৰ চয়াবিন খাবলৈ ৰেডি। এতিয়া মই বাতিত এনেদৰে উলিয়াই লৈছোঁ।
ছাৰ্ভ কৰিবলৈ এতিয়া কেনেকুৱা হৈছে বাৰু কমেণ্ট কৰি জনাবচোন। দেখিবলৈ খাবলৈতো মোৰ টেষ্টি হ'ব যেনে লাগিছে। আৰু যদি চাই ভাল লাগিলে তেনেহ'লে আপোনালোকেও ৰেচিপিটো ট্ৰাই কৰিব পাৰে। এয়া ৰেডি এতিয়া। চয়াবিন খাবলৈ ভালেই লাগিলে। আৰু এতিয়া মই কাম বন কৰি আজৰি হৈ এতিয়া শুমগৈ আৰু লাহেকৈ। আৰু আজি ভিডিঅ'টো দীঘলীয়া নকৰি মই ইমানতে সামৰণি মাৰিম বুলি ভাবিছোঁ। যদি চাই ভাল লাগিলে লাইক কৰিব, আৰু প্ৰথমবাৰৰ বাবে যদি মোৰ চেনেলটো চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব। তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ' ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আকৌ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে। তেনেহ'লে আজিলৈ গুড নাইট।